নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাব সাহস কৰিছোঁ। ছেকেণ্ড টাইম মই এতিয়া গৈ আছোঁ লগৰ এজনীৰ ৰুমত। গতিকে বলক এইকণ খোজকাঢ়ি গৈ আছোঁ, দেখাই থাকিম। এইটো গলিটো পাৰ হৈছোঁ। এইফালে ছাগলী চৰি আছে। বলক ললো টমটমত। চব গ্ৰীনি হৈ আছে, ইমান ধুনীয়া আছে। মানে আকাশখন ধুনীয়া, গছবোৰ তাই নামি আহিব নোৱাৰিলে, তোমাক পঠিয়ালে ভাত খাই। এই কুকুৰা মালিকৰ ঘৰ নেকি? ওপৰেদি গ'লে ইহঁতৰ ৰুম পামগৈ তাৰমানে। কুকুৰা এইটোৱেই নেকি? ভাল লাগি গ'ল। গাহৰি কোনফালে ভিতৰত নি? গাহৰি এতিয়া তাহাঁতি মানে মই মুখ হাত ধুই অকণমান ফুৰিলোঁ আৰু তাহাঁতি ওলাই গৈছে আইচক্ৰীম আনিবলৈ। মই হাত মুখ ধুই অকণমান ফুৰি এতিয়া গৈ আছোঁ আৰু দুলুহঁত গৈছে দোকানলৈ আইচক্ৰীম আনিবলৈ। এইজনী দুলুমণি কছাৰী। আইচক্ৰীমটো দে, মোক আইচক্ৰীম আনি দিছে দেই। এইটো অকণমানিটোহে বনাই দিছে। মালখিনিটো বেছিকৈ এনেই কৈছোঁ আৰু ৰাস্তা দেখি পাই, তাৰপিছতে সেয়া মধুৰি। ঘৰত চাব দেই, কিবা এটা দেখাম। মুৰ্গী দুজনী এৰাল দি থৈছে। সেয়া কি কিমান নকওঁ একেটা। ইয়াত বহুতে আন্ধাৰ হৈ গ'ল আৰু আমাৰ এখেতৰ ভিডিঅ' কল শেষেই হোৱা নাই। সেয়া মুখখন নেদেখাওঁ বাৰু। সেয়া ভিডিঅ' কল ষ্টাইলিং কৰিছে, সঁচাকৈ ভাল লাগিছে।
হাঁহিজনী এখন বগাব লাগিছে নাইকিয়া হৈ থাকিম যে এইফালে কোলা কোলা লাগিছে মই সেইটো লাজ কৰে যাম সেইটো মই কাপোৰ পিন্ধোৱা ষ্টাইল কৰি দিয়া গৰাকী শুইগৰাকী ধুনীয়া বগা দীপিনা ছেকেণ্ড দীপিনা ছোৱালীজনী বেনীটো দেখা ৰুমত আহি সাজি কাচি এইবিলাক অ দুলু দুলু তেওঁ ষ্টাইল কৰি কৰি হোৱাই নাই দেই চুলি এবাৰ বেনিক আছিলে এবাৰ কি কৰিলে আচলতে বেয়া মানুহ যে এনেই কৈছোঁ পাই অকল হাইটোৱে চিনি পাওঁ নে কি তাৰ তাৰ ঘূৰি দিয়ে আকৌ টিপনিকেইটা লগত ভিডিঅ' কলিং এইজনী হাই কিবা এটা ক কি খবৰ একো নকওঁ যে কি খবৰ তাই নেটকে নাই পোৱা ফটো মাৰি ভিডিঅ' বনাই হৈ গ'ল আৰু আমাৰ তেখেতে ভিডিঅ' কলত কথাই পাতি আছে ব'লক পাকঘৰলৈ চাওঁ কি বনাইছে চাওঁ কি বনাইছা আন্ডা আলু বইল হৈ আছে কিয় দৰৱ দিছে খাব কাৰণে